হাই ফ্ৰেণ্ডছ, মই ভালে আছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। সেয়ে মই দুপৰীয়া সাজ ৰেডি কৰিলোঁ। চাওকচোন আজি কি বনালোঁ মই। এয়া প্ৰথমতে ভাত দি লৈছোঁ। এয়া বনাইছোঁ দাইলত মই ঔটেঙা মিক্স দিছোঁ। আৰু এয়া বনাইছোঁ দৈ অলপ আছিল যোৱাকালিৰে, দৈখিনি বেচনৰ কৰি বনাই ল'লোঁ। আৰু এয়া চাওকচোন, এয়া ব্ৰইলাৰ মাংস বুলি ভাবিছে নহয়, এয়া হ'ল আলু আৰু কচুৰ এখন মছলা দি ধুনীয়াকৈ মাংসৰ নিচিনাকৈ বনাইছোঁ যে কালাৰটো তেনেকুৱা আহিছে। মোৰ কিন্তু প্ৰায় মাংস যেনে লাগিছে দেই। আপোনালোকৰ বা কেনেকুৱা লাগিছে জনাবচোন। আৰু এইফালে আছে তিয়ঁহ লৈছোঁ। আৰু এই বৰ যে মই দৈৰ কাৰণে বনাইছিলোঁ, দৈৰ কৰি কাৰণে কেইটামান এনেই খাব ৰাখিলোঁ। আৰু লগত এখন পাপৰ থাকিল। টেঙা নল'লোঁ আজি, যে মোৰ ইয়াতে টেঙা আছে দাইলত, সেইকাৰণে। আজি দুপৰীয়া সাজত মোৰ এইখিনিয়ে আছিল। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।